নমস্কাৰ সকলোকে আকৌ এবাৰ আসামিজ এডুকেশ্যন জ্ঞান চেনেললৈ মই অনুপমে স্বাগতম জনাইছোঁ। ইতিমধ্যে D.EL.E LP আৰু আপাৰ প্ৰাইমাৰী ৯,৮৮২টা পদৰ চতুৰ্থখন অস্থায়ী মেধাৰ তালিকা প্ৰকাশ পাইছিল। সেই খবৰটো নিশ্চয় আপোনালোকৰ হাতত আছে আৰু আসামিজ এডুকেশ্যন জ্ঞান চেনেলেও এই খবৰটো বিশেষকৈ ভিডিঅ' আকাৰত ইতিমধ্যে আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলে। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই নিশ্চয় কিছু কথা সেই ভিডিঅ'টোত আমি জনাইছোঁ, আপোনালোকে চাবলৈ যত্ন কৰিব। আৰু এই ক্ষেত্ৰত D.EL.E কৰ্তৃপক্ষই যিসকল প্ৰাৰ্থীয়ে বিশেষকৈ এখনতকৈ অধিক জিলাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে সক্ষম হৈছিলে, তেওঁলোকে 12 ঘণ্টাৰ ভিতৰত ইতিমধ্যে জিলা নিৰ্বাচন কৰিব লাগিব। তেওঁলোকৰ পচন্দৰ জিলাখন ফাইনেল কৰিব লাগিব। কেনেধৰণে ফাইনেল কৰিব সেই প্ৰক্ৰিয়াটো আমি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনালোকে গুগল বা ক্ৰমত যিহতে আপোনাৰ সুবিধা হয় তাতে আপুনি সাৰ্চ কৰিব D.EL.E.assam.gov.in। এইটো সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ D.EL.E অফিচিয়েল ৱেবছাইটৰ যিটো মেইন পেজ সেই মেইন পেজটো খোল খাব। স্ক্ৰীনত আপোনালোকে দেখি আছে। ক্ৰমে আপুনি তললৈ পেজটো নি থাকিব। তলত এটা লিংক পাব আপোনালোকে, তাত লিখিছে লেটেষ্ট ফৰ প্ৰভিজনেল চিলেক্ট লিষ্ট। আপোনালোকে যদি লিষ্টখিনি চাব বিচাৰে তেতিয়াহ'লে এই লিংকত ক্লিক কৰিব, আৰু যদি নটিছখন চাব বিচাৰে তেতিয়াহ'লে নটিছখন ক্লিক কৰিব। আৰু যদি আপুনি ইতিমধ্যে এখনতকৈ বেছি জিলাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে, LP বা আপাৰ প্ৰাইমাৰী যিহতে নহওক, তেতিয়াহ'লে আপুনি ৰিকুইৰমেণ্ট এই অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰীনত দেখিছে ৰিকুইৰমেণ্ট অফ ৰেগুলাৰ টিচাৰ্ছ অফ LP এণ্ড UP স্কুলছ, ফ'ৰ্থ প্ৰভিজনেল মেৰিট লিষ্ট অফ ৰেগুলাৰ টিচাৰ্ছ, ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট অফ হিন্দী অফ আপাৰ প্ৰাইমাৰী স্কুল, থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট অফ ৰেগুলাৰ টিচাৰ্ছ, ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট অফ ৰেগুলাৰ টিচাৰ্ছ, ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট অফ ৰেগুলাৰ টিচাৰ্ছ। তাৰ তলতে আপোনাৰ লিখা আছে, নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে যে চিলেকশ্যন অফ পোষ্ট এণ্ড ডিষ্ট্ৰিক্টছ এগেইনষ্ট এডভাৰটাইজমেণ্ট A and এডভাৰটাইজমেণ্ট B। চিলেকশ্যন অফ পোষ্ট ডিষ্ট্ৰিক্টছ এগেইনষ্ট এই লিংকটোত ক্লিক কৰিব। ইয়াত লিখা আছে, আপুনি নিশ্চয় লক্ষ্য ৰাখিছে D.EL.E.assam.gov.in। এইটোত প্ৰেছ অহাৰ লগে লগে আপুনি অ'কে কৰিব। এই প্ৰেছটো অ'কে কৰাৰ লগে লগে আপোনালোকে দেখিছে নেক্সট পেজ খোল খাইছে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন। প্লিজ প্ৰভাইড দ্য ফলোয়িং ইনফৰ্মেশ্যন, চিলেকশ্যন অফ পোষ্ট এণ্ড ডিষ্ট্ৰিক্টছ। ইয়াত আপুনি কেণ্ডিডেট নেম টাইপ কৰিব, ডেট অফ বাৰ্থ টাইপ কৰিব, মোবাইল নম্বৰ টাইপ কৰিব, ইমেইল ID টাইপ কৰিব এণ্ড লগ ইন কৰিব। স্ক্ৰীনত আপোনালোকে দেখিছে মই টাইপ কৰি দিছোঁ নেম অফ কেণ্ডিডেট ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ আৰু মেইল এড্ৰেছ। গতিকে এইকেইটা ফিল আপ কৰি পিনে আপুনি লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে নেক্সট পেজটো খোল খাব, আৰু নেক্সট পেজটোত আপোনালোকে OTP নাম্বাৰটো ছাবমিট কৰিব লাগিব। আৰু OTP নাম্বাৰটো যিটো আপুনি মোবাইল নাম্বাৰ ইতিমধ্যে দিছিলে বা মেইল এড্ৰেছ দিছিলে সেই মেইল এড্ৰেছত যাব পাৰে। গতিকে মেইল এড্ৰেছত গ'লেও আপুনি মেইল এড্ৰেছৰ পৰা বা মোবাইল নাম্বাৰত যদি OTPটো লাভ কৰে তেতিয়াহ'লে মোবাইল নাম্বাৰৰ পৰা আপুনি OTPটো ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনাৰ যিকেইখন জিলাত 2খন বা 3খন জিলাত আপুনি যদি নিৰ্বাচিত হৈছিলে সেই জিলাকেইখন আপোনাক স্ক্ৰীনত দেখুৱাব, আৰু স্ক্ৰীনত দেখুৱাৰ লগে লগে আপোনালোকে আপোনাৰ পচন্দৰ জিলাখন ফাইনেল কৰিব আৰু ছাবমিট কৰিব। এইখিনিতে এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে OTP নাম্বাৰ যাওঁতে মিনিমাম 10 মিনিটছ 15 মিনিটছ মোৰ দেন 30 মিনিটছ লাগিব পাৰে। গতিকে আপোনালোকে লগ ইন কৰোঁতে ছাবমিট কৰোঁতে কিছু সময় ধৈৰ্য ধৰিব। গতিকে OTPৰ প্ৰব্লেম চলিউশ্যন হ'ব। বহু ক্ষেত্ৰত বহুতে কমেণ্ট কৰা দেখা যায় যে OTP নাম্বাৰ অহা নাই। গতিকে OTP নাম্বাৰ আহিবৰ কাৰণে 30 মিনিটছ বা 15 বা 10 মিনিটছ ৰ'ব, ৱেইট কৰিব। আপোনালোকৰ OTP পাই যাব আৰু আপোনালোকে ছাবমিট কৰাৰ লগে লগে কামটো চলিউশ্যন হৈ যাব। এইখিনি হৈছে আজি ভিডিঅ'টোৰ মূল কথা। গতিকে ভিডিঅ'টো যদি মোৰ ভাল পাইছে নিশ্চয় লাইক শ্বেয়াৰ কৰিব, আৰু লগতে যিসকলে ইতিমধ্যে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব।